হেল্ল' এভৰিৱান, ৰাতিপুৱা উঠিবলৈ মন নাযায়, তথাপি কামৰ কাৰণে যাবই লাগিব। 5টা বজাতে ওলাই গ'লোঁ বিয়াৰ মেকআপলৈ বুলি সনামুখত। দেৰি বুলি কৈ যে এয়া দেখিছেনে, 6টা বজাত পাবগৈ লাগে আৰু 6 বজাত সঁচাকৈ পাই গ'লোঁ আমি বিয়াৰ লোকেশ্যনলৈ বুলি। আৰু কইনাগৰাকীক এনেকৈ ৰেডি কৰিবলৈ মই লাগি গ'লোঁ, কাৰণ তেওঁলোক আছিলে মিচিং মানুহ আৰু মিচিংসকলৰ দিনতে বিয়া হয়, কাৰণ দৰা তেওঁলোকৰ ৰাতিপুৱাই আহে, সেইকাৰণে সোনকালে ৰেডি কৰি দিব লাগে। সেইবাবে মই একদম সোনকালে গৈ কইনাক ৰেডি কৰাত লাগি গ'লোঁ। আৰু এয়া দেখিছেনে মই মেকআপত কিনো প্ৰডাক্ট ইউজ কৰি আছোঁ। আপোনালোকে যদি জানিবলৈ বিচাৰিছে তেতিয়াহ'লে ধুনীয়াকৈ কমেণ্ট এটা কৰিব, মই সকলোকে জনাই দিম। আৰু কইনাই মোক ফটো ভিডিঅ' এনেকৈ দেখাই দিছিল আৰু তেওঁৰ মতেই মই মেকআপ কৰি গ'লোঁ। আৰু লগতে মাককো অকণমান এয়া মোৰ ষ্টুডেণ্টেই কৰি দিলে, লগতে কইনাৰ ভনীয়েক আছিলে, সখীয়েক, মামীয়েক, সকলোৱে মোৰ ষ্টুডেণ্টেই লাগি মেলি তেওঁলোকক মেকআপ কৰি দিলে, কাৰণ মই কইনাজনীক যিহেতু কৰিব লাগে। আৰু এয়া কইনাৰ ভনীয়েক ইমান যে বেছি ধুনীয়া দেখিছেনে। ফাইনেলি কইনাগৰাকীক ৰেডি কৰি দিলোঁ, একদম ইমান মৰম লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে তেওঁক মই দেখাইছিলোঁ ফটো ভিডিঅ' মই আগত দিছিলোঁ, আৰু হেয়াৰখিনি বহুত বেছি শ্বৰ্ট আছিলে, সেইকাৰণে মই তেওঁক এক্সটেনশ্যন লগাই পেলাইহে চুলিখিনি বনালোঁ। আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিব। আৰু এনেকৈ যদি মেকআপ মোৰ হাতেৰে ল'বলৈ বিচাৰিছে তেনেহ'লে তলত দিয়া কণ্টেক্ট নম্বৰ যোগাযোগ কৰিব। আৰু তেওঁলোকৰ যাতে যুগ্ম জীৱন সুখী হওক আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই। এতিয়ালৈ আহিছোঁ, বাই বাই।